ভিউৱাৰ্ছ, পৃথিৱীৰ আটাইতকৈ পুৰণি গ্ৰন্থ কি বুলি যদি আপোনাক প্ৰশ্ন কৰা হয় তেনেহ'লে আপোনাৰ উত্তৰ কি হ'ব বাৰু? আপুনি যদি এজন ভাৰতীয় তেনেহ'লে আপোনাৰ উত্তৰ হয়তো বেদ বুলিয়েই আহিব। কিয়নো এই বেদসমূহ হ'ল আটাইতকৈ পুৰণি লিখিত ধৰ্মগ্ৰন্থ। এই বেদসমূহতে নিহিত হৈ আছে কেতবোৰ প্ৰাচীন বৈজ্ঞানিক চিন্তাৰ অৱধাৰণা। বৰ্তমান বিজ্ঞান বহুত আগবাঢ়ি গৈছে বা উন্নতি কৰিছে, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। কিন্তু বৰ্তমান বিজ্ঞানে যিবোৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে সেইবোৰ আৱিষ্কাৰকে আমি ভাৰতীয়ই সৌ তাহানিতে কৰি থৈছোঁ বুলি ক'লেও বঢ়াই কোৱা নহ'ব। এতিয়াৰ আৱিষ্কাৰসমূহক আমি পুৰণা আৱিষ্কাৰৰ লেবেলিং বা ৰিমেক বুলি ক'ব পাৰোঁ। আমি এই কথাষাৰ কিয় কৈছোঁ ব'লকচোন ভিডিঅ'ত তাৰ বিষয়ে আলোচনা কৰোঁ। নম্বৰ 1, ছ'লাৰ ছিষ্টেম বা সৌৰজগত। আমাৰ যি ছ'লাৰ ছিষ্টেম বা সৌৰমণ্ডল আছে তাৰ সম্পূৰ্ণ তথ্য বৰ্তমান আধুনিক বিজ্ঞানে ভালকৈ উদ্ঘাটন কৰিবলৈ সক্ষম হোৱাই নাই। কিন্তু ভাৰতীয় বেদত ইয়াৰ বৰ্ণনা বহু হেজাৰ বছৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে সঠিকভাৱে বৰ্ণনা কৰি থৈ গৈছে। ঋগ্বেদত উল্লেখ আছে যে সূৰ্যই নিজৰ কক্ষপথত এনেধৰণে সন্তুলন বনাই ৰাখিছে যে সূৰ্যক প্ৰদক্ষিণ কৰা বা পৰিক্ৰমা কৰা আটাইবোৰ গ্ৰহই সিটোৰ ৰাস্তাত নহাকৈ বা খুন্দা নমৰাকৈ সন্তুলিতভাৱে সূৰ্যক প্ৰদক্ষিণ কৰি আছে। এয়া তাহানিৰ যুগতে কৰা আমাৰ পূৰ্বপুৰুষসকলৰ এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ নহয়নে বাৰু? গতিকে আমি ভাৰতীয় হিচাপে গৌৰৱ কৰিব নোৱাৰোঁনে? যদি আমি ভাৰতীয় হিচাপে গৌৰৱ কৰিব পাৰোঁ তেনেহ'লে এই ভিডিঅ'ত এটা লাইকো ধুনীয়াকৈ কৰি দিব পাৰিম। নে কি কয় ভিউৱাৰ্ছ? নম্বৰ 2, প্ৰাচীন ভাৰতীয় ঋষিমুনিসকলৰ সৌৰজগতৰ ধাৰণাৰ কথা যিহেতু কোৱা হ'লেই, গতিকে হনুমান চালিচাৰ বৰ্ণনানো আমি কেনেকৈ পাহৰিব পাৰোঁ। সূৰ্যৰ দূৰত্বৰ মাজত এক বিশেষ সম্পৰ্ক আছে, কিয়নো হনুমান চালিচাত উল্লেখ আছে যুগ সহস্ৰ যোজন পৰ ভানু লিল্য অতি মধুৰ ফল জানো। এই শ্লোকৰ অৰ্থ অৰ্থাৎ যুগ বুলি ক'লে 12,000 মাইল আৰু সহস্ৰ বুলি ক'লে 1,000 মাইল আৰু যোজন অৰ্থাৎ 8 মাইল। গতিকে ইয়াৰ সম্পূৰ্ণ পূৰণ ফল যিটো পোৱা যাব সেই পূৰণ ফলক মাইলৰ 1.6 কিলোমিটাৰৰ লগত পূৰণ কৰিলে 15 কোটি 36 লাখ কিলোমিটাৰ পোৱা যায়। আৰু 15 কোটি 36 লাখ কিলোমিটাৰটো হ'ল সূৰ্য আৰু পৃথিৱীৰ একচুৱেল দূৰত্ব, যিটো নাছাই কেলকুলেশ্যন কৰি উলিয়াই থৈছে। গতিকে আমি ক'ব নোৱাৰোঁনে আমাৰ ঋষিমুনিসকল বা আমাৰ বেদান্তৰ যুগৰ যিসকল পূৰ্বপুৰুষ আছিল তেখেতসকল কিমান এডভান্স আৰু বৈজ্ঞানিক মানসিকতাৰ আছিল, নহয়নে বাৰু? অৰ্গেন ট্ৰান্সপ্লেণ্টেশ্যন অৰ্থাৎ অংগৰ প্ৰত্যাৰোপণৰ যি চিকিৎসা, এয়া চিকিৎসা বিজ্ঞানৰ এক নতুনতম আৱিষ্কাৰ। অৰ্থাৎ ইয়াৰ আৰম্ভণি হোৱা বেছিদিন হোৱাই নাই। অৰ্থাৎ আপোনাৰ যদি লিভাৰ বেয়া হৈছে তাৰ সলনি বেলেগ এটা লিভাৰ লগাই দিয়ে, আপোনাৰ কিডনী বেয়া হৈছে দি কোনোবাই এপলৰ আইফোন ল'বলৈ আছে তেখেতৰ পৰা কিডনীটো কিনি আপুনি লগাই ল'লে। এই ব্যৱস্থাটো আৰম্ভ হোৱা বেছিদিন হোৱাই নাই, কিন্তু আমি ভাৰতীয় সৌ তাহানিৰ যুগতে এই অৰ্গেন ট্ৰান্সপ্লেণ্টেশ্যনৰ ব্যৱস্থা আমি কৰি থৈছোঁ। আৰু ইয়াৰ প্ৰমাণ লাগে আপোনাক। যদি প্ৰমাণ লাগে তেনেহ'লে মহাদেৱৰ কথা কেনেকৈ পাহৰিলে? মহাদেৱে তেখেতৰ নিজৰ পুত্ৰ গণেশক শিৰচ্ছেদ কৰাৰ পিছত কিয় হাতীৰ মূৰ এটা লগাই দিয়া নাছিল জানো? এয়া অৰ্গেন ট্ৰান্সপ্লেণ্টেশ্যনেই নাছিল জানো? গতিকে আমি ভাৰতীয় হিচাপে ইয়াক লৈ গৌৰৱ কৰিব নোৱাৰোঁনে বাৰু? এতিয়া ইয়াৰ মাজতে দুই এজনে ক'ব যে এইখিনি এক কাল্পনিক কাহিনী, এইখিনি কল্পনা, এইটো বাস্তৱত সংঘটিত হোৱা নাই। কিন্তু এইখিনিতে আমি এষাৰ কথা কৈ থ'ব বিচাৰোঁ যে বাস্তৱত নঘটা নোহোৱা নোপোজা ঘটনা এটা কোনোবা এজনে কল্পনাও কৰিব নোৱাৰে। গতিকে বাস্তৱত কিবা এটা ঘটিছিলে, সেইবাবে কোনোবাই সেইখিনি কথা লিখিবলৈ সক্ষম হৈছে। আপুনি ক্ৰিকেট চাইনে বা আপুনি ফুটবল চাইনে? বৰ্তমান ফুটবলৰ জ্বৰ যিহেতু আমাৰ গাৰ পৰা নমাই নাই। আপুনি বাৰু ক্ৰিকেট বা ফুটবল ষ্টেডিয়ামত গৈ চাইছে নেকি? নাই চোৱা নহয়, আপুনিতো লাইভ টেলিকাষ্টৰ যোগেদিহে চাইছে। লাইভ টেলিকাষ্ট হেনো বৰ্তমান সময়ৰ বিজ্ঞানৰ এক নতুনতম আৱিষ্কাৰ। সেয়া একেবাৰে মিছা কথা, কিয়নো পোনপটীয়া সম্প্ৰচাৰৰ যিটো ব্যৱস্থা সেয়া হয়তো বৰ্তমান আধুনিক বিজ্ঞানে এতিয়া আৱিষ্কাৰ কৰিছে, কিন্তু আমি ভাৰতীয়ই হওঁ মহাভাৰতৰ যুদ্ধৰ সময়তে এই টেকন'লজিৰ ব্যৱহাৰ কৰি থৈছোঁ। কিয় আচৰিত হৈছে? প্ৰমাণ লাগে। কিয় সঞ্জয়ে ধৃতৰাষ্ট্ৰক মহাভাৰতৰ যুদ্ধৰ লাইভ টেলিকাষ্ট দেখুওৱা নাছিলনে? মনত পেলাওকচোন। মনত পেলাই নিজকে ভাৰতীয় হিচাপে গৌৰৱবোধ হোৱা নাইনে? নম্বৰ 5, প্লাষ্টিক চাৰ্জাৰী। ই বৰ্তমান চিকিৎসা বিজ্ঞানৰ বাবে এক নতুন প্ৰযুক্তি হ'ব পাৰে, কিন্তু আমাৰ বাবে অৰ্থাৎ আমি ভাৰতীয়ৰ বাবে ই কোনো নতুন কথা নহয়। কিয়নো আমাৰ মহৰ্ষি সুশ্ৰুতে 2600 বছৰ আগতে এই চিকিৎসাবিদ্যাৰ প্ৰচলন ঘটাইছিল। তেখেতৰ দ্বাৰা লিখিত সুশ্ৰুত সংহিতাৰ
শল্য চিকিৎসা তথা ইয়াৰ সা-সঁজুলিৰ সম্পূৰ্ণ বৰ্ণনা পোৱা যায় য'ত 300 বিধ ভিন্ন শল্য চিকিৎসা পদ্ধতিৰ বৰ্ণনাৰ লগতে ইয়াৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা সা-সঁজুলিৰ সম্পূৰ্ণ ডিটেইলছ বৰ্ণনা পোৱা যায় গতিকে ভিউৱাৰ্ছ আমি এজন ভাৰতীয় হিচাপে নিজকে গৌৰৱবোধ কৰিব নোৱাৰোনে যদি গৌৰৱবোধ কৰিবই পাৰোঁ তেনেহ'লে আহকচোন এই ভিডিঅ'টো সকলো ভাৰতীয়ৰ ওচৰলৈ যোৱাকৈ শ্বেয়াৰ কৰি দিওঁ